নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোক সকলোকে টি দিবলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আহিছোঁ বৰপেটাৰ ৰাম মন্দিৰলৈ। তো চাই থাকক আৰু ভিডিঅ'টো। তো এইখনেই হৈছে মেইন গেটখন। ভিতৰৰ ফালে চাব পাৰে। মই এতিয়া সোমাই যাই আছোঁ ভিতৰৰ ফালে। এইখনেই হৈছে মেইন গেটখন। আৰু এইবিলাক যে গাড়ী দেখিছে, এইবিলাক লটাৰী খেলাৰ গাড়ী হয়। দামী দামী গাড়ী ইয়াতে ৰাখি থৈছে। এইবিলাক ধুনীয়াকৈ আঁকি থৈছে তেনেকৈ ৱালত, ধুনীয়াকৈ। আৰু এইবিলাক যে দেখিছে এনেকৈ দি থৈছে, ধুনীয়াকৈ দিয়া আছে। এইবিলাক ধুনীয়াকৈ আঁকি দিছে এনেকৈ, ধুনীয়াকৈ এনেকৈ আঁকি দিছে। আহিব আপোনালোকক, ধুনীয়া হয়, আহিব। আৰু এইটোৱে হৈছে মেইন মন্দিৰটো। চাওক কি সুন্দৰকৈ বনাইছে। ধুনীয়াকৈ বনা আছে। আৰু এইটোৱে হৈছে মেইন মন্দিৰটো। এইটোৱে হৈছে ৰাধা কৃষ্ণ এনেকৈ বহি আছে আৰু ৰাধা কৃষ্ণ। আৰু এইবিলাক যে দেখিছে আপোনালোকে গাড়ীবিলাক এনেকৈ সজাই দিছে, এইবিলাক লটাৰী খেলাৰ পুৰস্কাৰ হয়। তো আপোনালোকে কাটিব টিকট, ভাগ্য থাকিলে পাই যাব। আৰু এয়াই আছিল আৰু বৰপেটাৰ ৰাম মন্দিৰ। তো আহিব আপোনালোকেও এবাৰ চাই যাব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব। তো আজিলৈ ইমানে।